হেল্ল' ফ্ৰেণ্ডছ ইউটিউব চেনেল নলেজ পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকলৈ এনেকুৱা 5টা আল্টিমেট এমেজিং ফেক্টছ যিকেইটা হয়তো আপুনি আগতে শুনা নাই বা নাজানে। তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। কিন্তু তাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেলটো ক্লিক কৰি অল কৰি থ'ব যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। তেন্তে আহক আজিৰ এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ ফেক্ট নম্বৰ 1, সেউজীয়া তেজৰ মানুহ। হয় বন্ধু বান্ধৱীসকল, শুনিবলৈ নিশ্চয় অলপ বেলেগ লাগিছে চাগে, কিন্তু এইটো সঁচা কথা। কানাডাৰ এজন 42 বছৰীয়া ব্যক্তি, তেওঁৰ নাম মিষ্টাৰ স্পক। তেখেতৰ আছিল সেউজীয়া তেজ। তেওঁ যেতিয়া এবাৰ ছাৰ্জাৰীৰ কাৰণে যায় তেতিয়া ছাৰ্জনজনে তেওঁৰ সেউজীয়া তেজ দেখি আচৰিত হৈ উঠে আৰু লগে লগে তেওঁৰ তেজ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰে। পৰীক্ষাৰ ৰিজাল্টত ওলায় যে সেই ব্যক্তিজনৰ এটা বিশেষ ৰোগত আক্ৰান্ত হৈ আছিল, যাৰ নাম ছালফ হেমোগ্ল'বিনামিয়া, যিটো হয় যেতিয়া অক্সিজেন কঢ়িয়াই নিয়া তেজৰ হেমোগ্ল'বিন প্ৰটিনৰ সৈতে ছালফাৰ এটম মিক্স হৈ যায়। চিকিৎসাৰ অন্তত তেওঁ সুস্থ হৈ উঠে আৰু পাছত যেতিয়া ৰেড ব্লাড চেল পুনৰ জেনেৰেট হয় তেতিয়া সেই সেউজীয়া তেজৰ পৰিৱৰ্তে পুনৰ ৰঙা তেজ হৈ পৰে। এই বিশেষ অসুখটোৰ বিষয়ে আপুনি আগতে জানিছিল নেকি? যদি জানিছিল আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইয়াৰ লগতে আগবাঢ়িছোঁ আজিৰ দ্বিতীয়টো ফেক্টলৈ। ফেক্ট নম্বৰ 2, জেব্ৰাৰ গাত নপৰে মাখি। এখন চৰণীয়া পথাৰত এটা জেব্ৰা চৰি ঘাঁহ খাই আছে আৰু এটা মাখিও খাদ্যৰ সংগ্ৰহত উৰি ফুৰিছে। মাখিটোৱে ওচৰে পাজৰে থকা আন জন্তুবোৰৰ গাত পৰে আৰু তেজ উহে। মাখিটো সৰু কিন্তু সমস্যাটো ডাঙৰ। এই মৰাত্মক বেমাৰো কঢ়িয়াই আনিব পাৰে। কিন্তু জেব্ৰাটোৰ বাবে এইটো ভাল যে মাখিটো জেব্ৰাটোৰ গাত নপৰে। কথাখিনি শুনি আপোনালোক নিশ্চয় আচৰিত হৈছে। ময়ো হৈছিলোঁ। কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ এজন বায়'লজিষ্ট, তেখেতৰ নাম টিম কেৰ'। তেখেতে বিশ্বাস কৰে যে জেব্ৰাৰ গাত যি আঁক বাঁক আছে তাৰ বাবেই চাগে জেব্ৰাৰ গাত মাখি নপৰে। সেয়ে তেওঁ পৰীক্ষা কৰিবলৈ এটা টীম সাজু কৰিলে আৰু ঢাপলি মেলিলে ইউকেৰ এখন ফাৰ্মলৈ, য'ত জেব্ৰা, ঘোঁৰা আৰু লগতে মাখিও আছিল। পৰীক্ষা কৰিবৰ বাবে তেওঁ টীমে লগত লৈ গৈছিল ভিডিঅ' কেমেৰাও। সময়ত সকলো ভিডিঅ' কেমেৰা ঠায়ে ঠায়ে প্লেচ কৰা হ'ল আৰু কিছুমান ঘোঁৰাক সম্পূৰ্ণ ক'লা চোলা পিন্ধাই দিয়া হ'ল আৰু কিছুমানক সম্পূৰ্ণ বগা আৰু কিছুমান ঘোঁৰাক জেব্ৰাৰ দৰে আঁক বাঁক থকা। বৈজ্ঞানিকসকলে পৰীক্ষাৰ অন্তত এইটো উদ্ধাৰ কৰিলে যে ঘোঁৰাতকৈ জেব্ৰাৰ গাত বহু কম পৰিমাণে মাখি পৰিছে আৰু যিটো ঘোঁৰাক জেব্ৰাৰ দৰে চোলা পিন্ধাই দিয়া হৈছিল তাৰ গাত বগা বা ক'লা চোলা পিন্ধোৱা ঘোঁৰাতকৈ বহু কম পৰিমাণে মাখি পৰিছে। মিষ্টাৰ কেৰ'ৰ সন্দেহ সত্য ওলাল যে জেব্ৰাৰ আঁক বাঁকবোৰৰ বাবেই মাখি নপৰে বা কমকৈ পৰে। কিন্তু বৈজ্ঞানিকসকলে এতিয়াও এইটো পৰীক্ষাত লাগি আছে যে কিয় আঁক বাঁকবোৰৰ বাবে মাখি কমকৈ পৰে। ফেক্ট নম্বৰ 2 আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ আল্টিমেট এমেজিং ফেক্ট নম্বৰ 3লৈ। ভিডিঅ'টোৰ থাম্বনেইলত যিটো দেখিল আপোনালোকে যে এডল শিয়ালে তুলি ডাঙৰ কৰিলে এজন ভাৰতৰ শিশুক, সেই কথালৈ আহিম। তাৰ আগতে আজিৰ ফেক্ট নম্বৰ 3, কাঠফুলা আৰু মানুহৰ সম্পৰ্ক বহু গভীৰ। দুজন গৱেষক ক্ৰমে বেলডফ আৰু পেলমাৰে এখন কাকত প্ৰকাশ কৰিলে চন 1993 আৰু জনায় যে জন্তু আৰু ফাংগি অৰ্থাৎ ভেঁকুৰৰ সম্পৰ্ক বহুত ঘনিষ্ঠ। তেওঁলোকে বেক্টেৰিয়া, গছ, জন্তু আৰু ভেঁকুৰৰ 25 ধৰণৰ প্ৰ'টিন আৰু লগতে DNA ছিকুৱেন্সৰো কম্পেয়াৰ কৰি চালে আৰু পালে যে ভেঁকুৰ আৰু জন্তুৰ ছিমিলাৰিটিজ বহু বেছি। গৱেষকসকলে কমপ্লেক্স ৰিলেশ্যনশ্বিপৰ ওপৰত এতিয়াও গৱেষণা কৰি আছে, যদিও আজিৰ তাৰিখত আপোনাৰ বা মোৰ সৈতে এটা কাঠফুলাৰ অধিক সামঞ্জস্য আছে বুলি ক'ব পৰাকৈ প্ৰমাণো কিন্তু অধিক আছে। ভিডিঅ'টো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ ফেক্ট নম্বৰ 4লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি বেট লগায় তাৰ সীমা কিমান ৰাখে? ভাৰ্জিন কোম্পানীৰ বছ ছাৰ ৰিচাৰ্ড ব্ৰেনছন আৰু এয়াৰ এছিয়াৰ চিফ এক্সিকিউটিভ টনি ফাৰ্ণাণ্ডেজে ইয়াৰ সীমা পাৰ কৰি দিলে। দুয়োজনে এদিন বিট লগালে আৰু এইটো সিদ্ধান্ত কৰিলে যে যি হাৰিব
তেওঁ আনজনৰ ফ্লাইটত ফিমেলৰ ইউনিফৰ্ম কৰি মেকআপ লৈ ফ্লাইট এটেণ্ডেণ্টৰ কাম কৰিব লাগিব। বিড লগালে 2010 চনৰ আবুধাবিত আয়োজিত কৰা গ্ৰেণ্ড পিক্স ফৰ্মুলা 1 ৰেচত। কাৰ টীম ফাৰ্ষ্ট হ'ব? বিডত হাৰি ভাৰ্জিন কোম্পানীৰ বছ ছাৰ ৰিচাৰ্ড ব্ৰেনছনে এয়াৰ এছিয়াৰ এখন ফ্লাইটত যিখন পাৰ্থৰ পৰা কুৱালালামপুৰলৈ যায় তাত ফ্লাইট এটেণ্ডেণ্ট হিচাপে ছাৰ্ভিচ দিয়ে। ফাইনেলি আগবাঢ়িছোঁ আজিৰ আটাইতকৈ এমেজিং আল্টিমেট ফেক্ট নম্বৰ 5লৈ। দিনা ছানেছাৰ নামৰ এজন ব্যক্তিক এদল শিয়ালে তুলি তালি ডাঙৰ দীঘল কৰে। কথাটো তেতিয়া পোহৰলৈ আহে যেতিয়া এদল চিকাৰীয়ে তেওঁক উত্তৰ প্ৰদেশৰ এখন হাবিত উদ্ধাৰ কৰে চন 1867ত। দিনা ছানেছাৰক লৈ অনা হয় এখন অনাথ আশ্ৰমলৈ। তাতে তেওঁক বেছিক ট্ৰেইনিং দিয়া হয়। বেছিক অৰ্থাৎ খোজ কঢ়া, কথা পতা আদি। এই দিনা ছানেছাৰৰ পৰাই ইনস্পায়াৰ্ড হৈ ৰুডিয়াৰ্ড কিপলিঙে মৌগলি নামৰ চৰিত্ৰটো সৃষ্টি কৰে। কিন্তু ডিজনী ভাৰ্চনৰ মৌগলিৰ দৰে ৰিয়েল লাইফ মৌগলিৰ কাহিনী ইমানতে শেষ নহয়। চিকান্দাৰা মিছন অনাথ আশ্ৰমত থাকোঁতে তেওঁক এটা দ্বিতীয় নামো দিয়া হয়। এইটো হৈছে ৱল্ফ বয়। তেওঁলোকৰ মতে দিনা ছানেছাৰৰ ব্যৱহাৰ মানুহৰ দৰে কম, জন্তুৰ দৰে বেছি আছিল। তেওঁ দুখন হাত ভৰিৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কেঁচা মাংস খাইছিল, লগতে হাড়বোৰত নিজৰ দাঁত ধৰাইছিল। বন্ধু বান্ধৱীসকল, ফেক্ট নম্বৰ 5 আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ইনস্পায়াৰ কৰিব। বেল আইকনটো ক্লিক কৰি থ'ব নেক্সট ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত আপুনি পাবলৈ। আজিলৈ ইমানেই আছিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।